guys, welcome to my YouTube channel. তো আজি এটা নতুন ব্লগ লৈ কিনে আপোনালোকৰ আগত আহিছোঁ। তো কাৰণটো হ'ল ঘৰত আহিছোঁ যোৱাকালি অলপ এছাইনমেণ্ট জমা দিব আছিলে। তো এছাইনমেণ্টখিনি জমা দিলোঁ। জমা দিয়াৰ পাছত এতিয়া ভাবিলোঁ কি কৰোঁ দিনটো। তো লভিতাও আহিছিলে মোৰ লগত যোৱাকালি। তো এতিয়া আৰু এটা বেষ্ট ফ্ৰেণ্ড আছে মোৰ বিকি। তো তাৰ ঘৰত আহিলোঁ। সি এটা মেকআপ আৰ্টিষ্ট হয়। তো মোক আজি মেকআপ কৰি দিব বোলে। তো মেকআপ চেকআপ কৰি কিনে ফটোশ্বুট এটা কৰি ল'ম। তো আপোনালোকে চাই থাকক এতিয়া। হেল্ল' আমি ক'ত গৈ আছোঁ এতিয়া? তোমালোকৰ ঘৰত। আমি কিয় গৈ আছোঁ? তোমাৰ কাৰণে ব্লাউজ আনিব লাগে। অঁ আচ্ছা, আমি পাহৰি গ'লোঁ যে সেইকাৰণে এতিয়া আমি যাব ওলাইছোঁ। যাম ঘৰত যাই কিনে কাপোৰ চাপোৰ ল'ম। কাপোৰ লৈ পিনে আহিম, মেকআপ কৰিম। মানে কি হয় কথাটো, এই লভিতাজনীক আনিব দিছিলোঁ, তাই মোৰ কাৰণে আনিলোঁ কাপোৰ চাপোৰ। বেয়া হাপি দুটা ব্লগাৰ আছে লগত। এটা হ'ল মই, এটা হ'ল সেইজন আৰু মেকআপ আৰ্টিষ্ট বিকি। এতিয়া মেকআপটো ষ্টাৰ্ট কৰিম আমি। লগত আছে লভিতাৰ ৰাণী, শুই আছে। চে হাই টু এভৰিৱান ব্ৰ'। ইয়া মই লগাওঁ বায়'টেক, সি দামিক বস্তু লগাইছে সেইকাৰণে। আৰু এই মহান মেকআপ হয়। আৰু এইফালে তাই নিজে নিজকে মেকআপ লগাই আছে। তা বুলি আমি কি ছেট আপ কৰি আছোঁ ন? এতিয়া কি বেণ্ডটো লগাই লওঁ? কি কৈছোঁ সিদিনা মেকআপ আৰ্টিষ্ট ফ্ৰেণ্ড বুলি কৈছোঁ। কি মিছা কৈছোঁ? কি বেয়া কথা কৈছোঁ? Spot dada, hi paparazzi. Sorry. But মই sorry. নাজানি লগাবলৈ। কি লোৱা মোৰ পৰা? মোৰ ভিডিঅ' চোৱাতে নোচোৱা? নাচাওঁ মই। Why? ইমান টাইম নাপাওঁ। বহুত মানে মই নিজে ব্লগাৰ হয় যে মই সেইকাৰণে টাইম নাপাওঁ বেলেগৰ বস্তু। হয় নেকি? কি নাম আছে তোমাৰ? মোৰ নাম হৃshi। প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইজ। ছাবস্ক্ৰাইব কৰিব মোৰ মেকআপ আৰ্টিষ্ট ফ্ৰেণ্ডজনক। ছাবস্ক্ৰাইব কৰি কিনে ধুনীয়া মৰম দিব। বহুত ধুনীয়া মেকআপ কৰে, চিৰিয়াছলি গাইছ, এইটো বাৰু মই মিছা কোৱা নাই। আজি বহুত ছেক্সি এটা শাৰী পিন্ধিম। ই মোক মেকআপ কৰি নিদিয়ে, মোৰ শত্ৰুবিলাকক মেকআপ কৰি দি থাকে। সবাই জানে মোৰ শত্ৰু আছে বুলি। আৰু ই বৰ বেষ্ট ফ্ৰেণ্ড। তাইৰ পৰা হেল্পো লয়, তাইৰ পৰা কিবাও। সেইকাৰণে মাতামাতি বন্ধ কৰি দিছোঁ। বৰ মৰমৰ ফ্ৰেণ্ড, মেকআপ আৰ্টিষ্ট ফ্ৰেণ্ড। মিউজিক এটা থাকিলে ভাল হ'লে নহয়। মিউজিকত কপিৰাইট নালাগে। কৈ আছিলোঁ কি বুলি কয়, অলপ বছৰ পৰা জোতা চোতা কৰা আহিলে কৈ পইচা ল'ব লাগিব। আৰু বিকি কি কইনাৰ লগত যোৱা কাপোৰ নাহো, আমি নাহো, কাপোৰ নালে নাহো। মই সিদিনা কবি ক'লো বোলে বিয়াৰ সেইটো দিবি কি কাপোৰ ল'বা পইচা। মোৰ ফ্ৰেণ্ডছ নাই, একদম ফ্ৰেণ্ডছ নাই। কেমেৰা অন কৰা লৈ ওলাইছে। মায়ে নহয়, মায়ে কেমেৰাত আহে। মায়ে আহে কেমেৰাত। তোৰ মানে মুখখন ধুনীয়া দেখা হৈছে সেইকাৰণে। ইমান বেয়া কাম কৰিব নালাগে আৰু। মই এটা কাম কৰিলো, মই তো সেইকাৰণেইটো লগাব হেল্লো কনচিলাৰটো এখন হৈ যায়। এখন হৈ যায় বাদ দি। এখন ব্লেক কালাৰ যিহেতু আছে। তো কাজল লগাবি না নলগাও? এজ ইউ উইশ। কাজল এই ভাল লাগে। স্মাচ কৰি দিবা লাগব। স্মাচ কৰি দিম বাৰু, কিন্তু লগাবি না নলগাও একবাৰ সুধছো। যদি I নলগাও love kajal. তো ভাল পাইছো। I love contouring. I love kajal. I love কন্ট্ৰোলটো highlighter. ভাল হৈছে না সেইটো। Lots of highlighter. এই ভাল এই মেকআপটো মানে মুখখন মেকআপটো শ্যুট কৰে। মত একদম থাৰ্ড ক্লাছ ঢাকালি হেন দেখি। ভাল লাগা হৈছে সুমিতা বাই কৰি দিওতে ভাল লাগা হৈছে। নাই মই ফাৰ্ষ্টতে তেতিয়া নাচিছিলো মেকআপ। তোৰ নাচিনৰ লগত নাহে, মোক ভালে নেকি। তই তো হিটবাৰি ওয়াইছ মোক কি ধুনীয়া কৰিছিলি। ইয়াৰ পাপা আৰু মোৰ পাপা বেষ্ট ফ্ৰেণ্ড আছিলে, সেইকাৰণে আমি দুটাও বেষ্ট ফ্ৰেণ্ড। আৰু তাই আৰু মোৰ একো ৰিলেশ্যন নাছিলে, কিন্তু আমাৰ দুটাৰ আমি দুটাই এনেও বেষ্ট ফ্ৰেণ্ড। ধুনীয়া হৈছে। তই মোৰ বিয়াত তয়ে কৰবি দে মেকআপটো। ই বেলেগ এটা ই দীপাই কৰিব মোৰ মেকআপ। আহি দে। This is my final look, guys.
কেনেকুৱা লাগিছে ক'ব বাকী আছে কাপোৰ পিন্ধিব বাকী আছে চুলি কৰিব ফাইনেল লগ গাইছ কেনেকুৱা লগা আছে হৰি পিন্ধিছে হৰি কেনেকুৱা লাগিছে মোক ভাল লাগছে ধুনীয়া লাগিছে থেংক ইউ অল ক্ৰেডিট গ'জ টু তো আমি এতিয়া ফটোশ্বুট কৰিব আহিছোঁ তো এতিয়া আমি ফটোশ্বুট কৰিম তাৰপিছত আমি ভিডিঅ' বনাম ফাইনেল লুক গাইজ অল ক্ৰেডিট গ'জ টু মিছেছ সৰি মিছ বিকি দেখছো হা কি লৈছো কিয় বা ব্যস্ততাৰ মাজতো অলপ টাইম ওলাই কিনে নিজৰ কাৰণে কিবা এটা কৰিব ভাল লাগে ধুনীয়া হ'ব ভাল লাগে সেইকাৰণে মই মাজে মাজে ধুনীয়া হৈ থাকোঁ আৰু এই বজ্জাতিমি ছোৱালীজনীয়ে ফুল ছিঙিছে কিয় ফুল ছিঙা মৰম নাই নেকি ফুলৰ ওপৰত ইফালে মৰম জাগিছে थोड़ा छोटा छोटा पिंपल विजिबल हुआ है मेरे क्यों बेटा पिंपल्स উঠছে আগৰ পৰা আছিল না ইটা উঠছে নাজনো আগতে কি বাছিল আগতে অলপ আছিল বাৰু কিন্তু ইটা কম না কম কোন মোৰ আগতে পিম্পল আছিল আছিল তো সঁচাকে ও মাই গড কি হয়ে এই আছিল অলপ অলপ এই কেটা আছিল এই কেটা আগতে আছে কিন্তু স্কিন ধৰণটো ব্লেক হাটছে বহুত আছে ন ইটা ব্লেক আছে আছে তো আজি আইব্ৰটো বাছটো মোৰ ভাল লাগছি থ্যাঙ্কস হাই সো আমাৰ না সো কি মুক্তি ধৰছা কহেন দি আছা দুটাই ভালকে ধৰ সো আমাৰ পেকআপ হ'ল মানে আমাৰ ফটোশ্বুট পেকআপ হ'ল আজি আমাৰ ধুনীয়া ফটোশ্বুট ফটোগ্ৰাফাৰ নাছিলে আমাৰ এইটো হ'ল আমাৰ ব্লগত মানে কি মানে ব্লগত মানে তাই কেমেৰা মানে ধৰি থাকে তাই সেইকাৰণে আমাৰ লগত থাকে তো আমি এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বহুত আপোনালোকক যদি ফটোগ্ৰাফাৰ এণ্ড মেকআপ আৰ্টিষ্ট মানে লাগে মোক কণ্টেক্ট কৰিব পাৰিব মই ফটোগ্ৰাফাৰো হয় মেকআপ আৰ্টিষ্ট হয় আপোনালোকে কণ্টেক্ট কৰিব অ'কে গাইজ মই ডেছক্ৰিপশ্যনত তেখেতৰ নাম্বাৰটো দি দিম ফটোগ্ৰাফাৰ এণ্ড মেকআপ আৰ্টিষ্ট তো আপোনালোকে তেখেতক কণ্টেক্ট কৰিব পাৰিব তো ইয়াত সমাপ্ত কৰিলোঁ ভিডিঅ'টো আজি বহুতখিনি এনজয় কৰিলোঁ এনে মেছেজ কৰি নাথাকিব আকৌ মোক মানে কিবা কাৰণতে মেছেজ ঠিক আছে এনে ডিষ্টাৰ্ব নকৰিব তাক সি মানে বহুত ব্যস্ত চ' গাইজ ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো বাই বাই